হেল্ল' ষ্টুডেণ্টছ, আজি আমি ডিছকাছ কৰিম ক্লাছ 10ৰ বাবে এটি গুৰুত্বপূৰ্ণ ৰচনা। ৰচনাটিৰ নাম হৈছে জুবিন গাৰ্গ। তোমালোকে যদিও এতিয়া ৰচনা পঢ়া নাই, তো ৰচনাটো পঢ়ি যাবা, এইটো 100% অহাৰ চান্স আছে। গতিকে তোমালোকে এইটো ভালকৈ পঢ়ি যাবা। তো আমি আৰম্ভ কৰোঁ। প্ৰস্তাৱনা: জুবিন গাৰ্গ অসমৰ এজন জনপ্ৰিয় গায়ক, সংগীতকাৰ আৰু গীতৰ প্ৰযোজক। তেওঁ আধুনিক অসমীয়া সংগীত জগতত নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এক বিশেষ স্থান লাভ কৰিছে। তেওঁৰ গানসমূহ যুৱ প্ৰজন্মৰ মাজত অত্যন্ত জনপ্ৰিয়। সহজ ভাষা, আধুনিক সংগীত শৈলী আৰু হৃদয়স্পৰ্শী কণ্ঠস্বৰে তেওঁ শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অসমীয়া সংগীতক নতুন দিশ দিবলৈ জুবিন গাৰ্গৰ অৱদান উল্লেখযোগ্য। শৈশৱ আৰু শৈক্ষিক জীৱন: জুবিন গাৰ্গৰ শৈশৱকাল অসমতে কটাইছিল। সৰুৰে পৰা তেওঁ সংগীতৰ প্ৰতি বিশেষ আগ্ৰহ দেখুৱাইছিল। বিদ্যালয় জীৱনতে তেওঁ গান গোৱা আৰম্ভ কৰিছিল আৰু বিভিন্ন স্কুল অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। পৰিয়ালৰ পৰা তেওঁ সংগীতৰ ক্ষেত্ৰত উৎসাহ আৰু সহায় লাভ কৰিছিল। পঢ়া-শুনাৰ সৈতে সংগীতক একেলগে আগবঢ়াই নিয়াৰ বাবে তেওঁ নিজকে ধীৰে ধীৰে উন্নত কৰি তুলিছিল। সংগীত জীৱন: জুবিন গাৰ্গে নিজৰ সংগীত জীৱনত আৰম্ভণি সাধাৰণভাৱে কৰিছিল। ধীৰে ধীৰে তেওঁ আধুনিক সংগীত শৈলী, নতুন সুৰ আৰু অৰ্থপূৰ্ণ কথা ব্যৱহাৰ কৰি শ্ৰোতাৰ মনত স্থান লাভ কৰে। তেওঁৰ গানসমূহত প্ৰেম, জীৱন সংগ্ৰাম, সমাজ আৰু যুৱ সমাজৰ অনুভৱ স্পষ্টভাৱে প্ৰকাশ পায়। বিভিন্ন মঞ্চ অনুষ্ঠান আৰু সংগীত প্ৰকল্পৰ জৰিয়তে তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। অৱদান আৰু উপহাৰ: জুবিন গাৰ্গে অসমীয়া সংগীত জগতখনলৈ নতুন চিন্তা আৰু আধুনিকতা আনে। তেওঁ যুৱ প্ৰজন্মক নিজৰ ভাষা আৰু সংগীতক ভালপোৱা কৰিবলৈ অনুপ্ৰেৰণা দিয়ে। তেওঁৰ সংগীত কেৱল বিনোদনৰ উৎস নহয়, বৰঞ্চ সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণৰ মাধ্যমো। নিজৰ কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু সৃষ্টিশীলতাৰ জৰিয়তে জুবিন গাৰ্গে অসমীয়া সংগীতক নতুন উচ্চতালৈ আগবঢ়াই লৈ গৈছে। এই ৰচনাটো তোমালোকে ভালকৈ পঢ়ি যাবা, এইটো পৰীক্ষাত অহাৰ চান্স খুব বেছি। তো ভিডিঅ' যদি ভাল লাগে তো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা।